কিছুমান মানুহ আপুনি দেখিব ধনী হৈ হৈ গৈ আছে আৰু কিছুমান মানুহ দেখিব আপুনি দুখীয়া হৈ গৈ আছে। পাৰ্থক্যটো কি? মই আজি এই ভিডিঅ'টোত ডিছকাছ কৰিম ধনী মানুহৰ চিম্পটমছ আৰু দুখীয়া মানুহৰ চিম্পটমছ। 4-5টা মই আপোনাক চিম্পটমছ দিম। যদি সেই 4-5টাৰ ভিতৰত আপোনাৰ হাতত কোনখিনি চিম্পটমছ আছে আপুনি যদি আইডেন্টিফাই কৰিব পাৰে তেতিয়াহ'লে নিজক আপুনি আজি বুজিব পাৰিব যে আপুনি ধনী মানুহৰ লাইনত আছে নে আপুনি দুখীয়া মানুহৰ লাইনত আছে। প্ৰথমতে যেনে ধৰি লওক আপোনাৰ হাতত 1000 টকা এটা হঠাৎ আহি পৰিলে, মই বেছি নকওঁ, 1000 টকা এটা, জাষ্ট 1000 টকা এটা আপোনাৰ হাতত ক'ৰবাৰ পৰা আহিলে, আপুনি সেইকণ সময়ত কি কৰিব? পইচাটো কষ্ট কৰি আনক বা এনেই আহক, কোনো কথা নাই। সেই 1000 টকাটো আপুনি কি কৰিব? যদি আপুনি হঠাৎ 1000 পায় শ্বপিং কৰিবৰ কাৰণে দৌৰ মাৰে তেতিয়াহ'লে আপুনি দুখীয়া মানুহৰ লাইনত আছে। আৰু যদি 1000 টকাটো পায়ে আপোনাৰ মনলৈ যদি এই ভাৱনাটো আহিছে যে 1000 টকাটো ইনভেষ্টমেণ্ট কৰবাত কৰি থওঁ, মই SIPত লগাই থৈ দিওঁ, ইনভেষ্টমেণ্ট কিবা এটা কিনি কৰি থৈ দিওঁ, তেতিয়াহ'লে আপুনি ধনী মানুহৰ লাইনত আছে। এইটো হৈছে প্ৰথম চিম্পটম। দ্বিতীয় চিম্পটমছ, ধনী আৰু দুখীয়া মানুহৰ দুইটাৰ মাইণ্ডছেটটোৱে বেলেগ। যি ধনী আৰু যি দুখীয়া দুইটাৰ মাইণ্ডছেটৰ ওপৰত ডিপেণ্ড কৰে। ধনী মানুহে বস্তু কিনে লাইফ চিকিউৰিটি কৰিবৰ কাৰণে, মানে এছেছ যে কিনে লাইফ চিকিউৰিটি কৰিবৰ কাৰণে এছেছ বিলাক কিনি থয়, যেতিয়া কিবা এটা সমস্যা হ'ব তেতিয়া সেই সমস্যাটো সমাধান কৰিব যাতে পৰা যায় ফিউচাৰ, সেই বস্তুটো বিক্ৰী কৰি পেলাই সেই কাৰণে ধনী মানুহে বস্তু কিনে, মানে লাইফ চিকিউৰিটি কৰিবৰ কাৰণে, সেইকাৰণে কৈছে। আৰু যিবিলাক দুখীয়া মানুহ সিহঁতে কিয় কিনে জানেনে? আনক ইমপ্ৰেছ কৰিবৰ কাৰণে। আপুনি কি কাৰণে বস্তু কিনে সেইটো নিজক আপুনি নিজে। মানে কি কৰে? পইচা অলপ ক'ৰবাত ধাৰ কৰি মেলি হ'লেও আনি কৰি ক'ৰবাত পালে খাই বৈ সেইখিনি উৰাই দিয়ে। আৰু ধনী মানুহে কি কৰে? ভৱিষ্যতৰ কাৰণে সাঁচি থৈ দিয়ে, মানে লং টাৰ্ম ইনভেষ্টমেণ্ট কৰে। আজি যদি মোৰ হাতত 50,000 টকা আছে, সেই 50,000 টকাটো আগন্তুক 5 বছৰ বা 10 বছৰৰ পিছত কিমান হ'ব, সেই কথাটো তেওঁলোকৰ মনলৈ প্ৰথম আহে। আপোনাৰ মনলৈ কোনটো আহে? সেইটো আপুনি নিজৰ স্কুল আৰু কলেজত যিহেতুকে ফাইনেন্সিয়েল কোনো বস্তু নিশিকায়, মানে কেনেধৰণে ধনী হ'ব লাগে, কি কৰিব লাগে, কেনেকে পইচা জমা কৰিব লাগে, ৱেলথ বঢ়াব লাগে, সেই সম্পৰ্কে যিহেতুকে নিশিকায়, ধনী মানুহবিলাকে কি কৰে? সেই সম্পৰ্কে শিকিবৰ কাৰণে তেওঁলোকে কি কৰে? কিতাপ আদি পঢ়ে, যে পইচাই কেনেকে পইচাক বনাব পাৰি, তেওঁলোকে অনবৰতে সেইটো শিকি থাকে। তেওঁলোকে মোবাইল দবাই, মোবাইল স্ক্ৰলিং কৰে, কেনেকে পইচা ইনকাম কৰিব পৰা কিবা টিপছ ক'ত পাওঁ সেই সম্পৰ্কে চাই ফুৰে। আৰু দুখীয়া মানুহে কি কৰে? মোবাইলটো দবাই থাকে, কোনটো শ্বপিং ৱেবছাইটত কি বস্তু কিনিব পাৰোঁ, কেনেকে পইচা খৰচা কৰিব পাৰোঁ, সেই সম্পৰ্কে চাই থাকে। আপুনি কোনটো কৰে? এই 4টাই আছিল। 4টাৰ ভিতৰত কোনটো ভাৱনা আপোনাৰ মনলৈ আহে আৰু কোনটো লাইনত আপুনি আছে নিশ্চয় জনাব পাহৰি যাব। ধন্যবাদ।